নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আকৌ এবাৰ স্বাগতম জনালোঁ মোৰ এই চেনেলত। যদিহে আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে কৰি লওক আৰু লগতে বেলটো বজাই দিয়ক। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ বৰ্তমান সময়ত চলি থকা 5টা প্ৰশ্ন। কি আছে আজিৰ 5টা প্ৰশ্ন জানিবলৈ বলকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ি যাওঁ। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা ঋষি কাপুৰৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ল বম্বেত, এতিয়াৰ মুম্বাই, 1952 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে। 2 নম্বৰ প্ৰশ্নটো হ'ল ঋষি কাপুৰৰ প্ৰথমখন ছবিৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল মেৰা নাম জোকাৰ, 1970 চনত মুক্তি পাইছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল অভিনেতা ইৰফান খানৰ হিন্দী মিডিয়াম ছবিখন ভাৰত আৰু চীনত কেতিয়া মুক্তি পাইছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ল ভাৰতত 2017 চনৰ 19 মে তাৰিখে আৰু চীনত 2018 4 এপ্ৰিল তাৰিখে। 4 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বত বৰ্তমান সময়ত কিমানজন কৰোনাত আক্ৰান্ত হৈছে আৰু কিমানজনৰ মৃত্যু হৈছে, লগতে কিমানজনে এই ৰোগৰ পৰা আৰোগ্য হৈছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ল 32,20,847 জন আক্ৰান্ত হৈছে আৰু 2,28,239 জনৰ মৃত্যু, লগতে 10,01,008 জনে আৰোগ্য হৈছে। আজিৰ 5 নম্বৰ তথা অন্তিম প্ৰশ্নটো হ'ল বৰ্তমান সময়ত কিমানটা গাহৰিৰ মৃত্যু হৈছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ল 2,282টা গাহৰিৰ মৃত্যু হৈছে। এইখিনিয়ে আছিল আজিৰ জ্ঞানৰ প্ৰশ্ন। বন্ধু বান্ধৱীসকল, জ্ঞানৰ প্ৰশ্নকেইটা জানি নিশ্চয় ভাল পালে। এনেধৰণৰ জ্ঞানৰ ভিডিঅ' সদায় লৈ আহিম আপোনালোকৰ মাজত। তেন্তে নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।